নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অসম চৰকাৰৰ বৃহৎ ঘোষণা ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান অসমৰ প্ৰতিটো জিলাত চলিব হিমন্ত চৰকাৰৰ বুলডোজাৰ ৰাজ্যৰ কোন কোন জিলাত অসম চৰকাৰে উচ্ছেদ চলাব চাওঁ আহক ৰাজ্যত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান राज्यर कोन कोन अंचলত चलिब हिमंत सरकारों बुलडोजार चाव आहक बेदखल कोनो पध्याय मानि नलय अखम सरकारे अखमर गोवालपारा सोनारूपा अभयारण्यत चलिब उच्छेद अभियान एबार टार्गेटत करीमगंज बङाइगाঁও कोकराझार अखमर आटाइतকৈ डाঙৰ उच्छेद अभियान आहि आछे राज्यत उराং संरक्षित बनांचलत चलोৱা হ'ব उच्छेद अभियान उच्छेदर क्षेत्र चुआ नहब कोन संख्यालघु कोन संख्यागुरु এই বৃহৎ ঘোষণা কৰিছে राज्य सरकारे परवर्ती खबर घोषणा करा हल 3 राज्यर विधानसभा निर्वाचনৰ फलाफल আৰু এই 3 राज्यर विधानसभा निर्वाचনৰ फलाफলত ধুলিসাত বিজেপি এক প্ৰকাৰ মুখ থেকেচা খালে এই তিনিখন ৰাজ্যত বিজেপিয়ে ঘোষণা কৰা হল 3 राज्यर विधानसभा निर्वाचনৰ फलाफल मेघालय त्रिपुरात प्रकृतते बीजेपीए खाइसे मुख ठेकेचा त्रिपुरात 4.26% भोट ह्रास होइसे बीजेपीर बीजेपी मृत्युजोटर संख्याও ह्रास पाइছে 10খন আসন 2018 চনত त्रिपुरात बीजेपीए लाभ কৰিছিল 43% भोट আৰু 2023 চনত লাভ কৰিছে 38.97% भोट 2018 36 खনৰ বিপৰীতে 2023 লাভ কৰিছে 32খন আসন মেঘালয়ত বিজেপিৰ 0.27% ভোট হ্ৰাস পাইছে 2018 9.6%ৰ বিপৰীতে 2023 9.33% ভোট লাভ কৰিছে মেঘালয়ত 2018 আৰু 2023 দুখন আসনতেই সীমাবদ্ধ হৈ থাকিল বিজেপি नागालैंडत बीजेपीर 3.5% भोट बृद्धि पाइছে 2018 15.3% भोट लाभ কৰিছিল বিজেপিয়ে আৰু 2023 18.81% ভোট লাভ কৰিছে বিজেপিয়ে 2018 আৰু 2023 12খনকৈ আসনে লাভ কৰিলে বিজেপিয়ে অৰ্থাৎ 2018 চনৰ বিধানসভা নিৰ্বাচনত 12খন আসন লাভ কৰিছিল বিজেপিয়ে আৰু এইবাৰ অৰ্থাৎ 2023 চনৰ বিধানসভা নিৰ্বাচনত 12খন আসন লাভ কৰিছে বিজেপিয়ে পৰৱৰ্তী খবৰ পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ এই সকল লোকে নাপাব পিএম কিষাণ সন্মান নিধিৰ ধন পিএম কিষাণ আঁচনিৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী খবৰ পিএম কিষাণ আঁচনিত নাম ভুল হলে নাপাব পাৰে ধন যদি আধাৰ কাৰ্ডৰ সৈতে আঁচনিত থকা নামৰ মিল নাই তেন্তে আপুনি ধন নাপাব আৰু হেয়া কেনেকৈ ঠিক কৰিব বা শুদ্ধ কৰিব চাও আহক প্ৰথমতে আপোনালোকে লগইন কৰক pmkisan.gov.in তাৰ পিছত ফাৰ্মাৰ্ছ কৰ্নাৰত গৈ চেঞ্জ বেনিফিচিয়াৰী অপচনত ক্লিক কৰক আধাৰ নম্বৰ দাখিল কৰি অন্য তথ্যসমূহ সন্নিবিষ্ট কৰক আৰু তাৰ পিছত ডাটাবেজত আধাৰ সেভ হোৱাৰ পিছত নাম সলনিৰ অপচন দেখিব এই অপচনত গৈ সলনি কৰিব পাৰিব নিজৰ নাম উল্লেখযোগ্য যে ইতিমধ্যে 13 নম্বৰ কিস্তিৰ ধন প্ৰদান কৰা হৈছে হিতাধিকাৰীক আৰু আগন্তুক সময়তো যদি আপুনি পিএম কিষাণ সন্মান নিধিৰ ধন পাব বিচাৰে তেতিয়া হলে এইখিনি কাম আপুনি কৰিব লাগিব যদিহে আপোনাৰ নাম ভুল আছে বন্ধুসকল তাৰ পিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গুৱাহাটীৰ হিলহাকৰ বিলত ৰাজ্য চৰকাৰে চলাইছে উচ্ছেদ অভিযান কিন্তু গুৱাহাটীৰ হিলহাকৰ বিলৰ চৰকাৰী ভূমি বিক্ৰী কৰিছিল কোনে হিলহাকৰ চৰকাৰী মাটি বিক্ৰী কৰা মাষ্টাৰমাইণ্ড এতিয়া আৰক্ষীৰ জালত আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইগৰাকী ব্যক্তিয়ে হৈছে গুৱাহাটীৰ হিলহাকৰ বিলৰ চৰকাৰী মাটি বিক্ৰী কৰাৰ মাষ্টাৰমাইণ্ড গুৱাহাটীৰ হিলহাকৰ বিলৰ চৰকাৰী মাটি বিক্ৰী কৰা মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত
আদালতত হাজিৰ কৰোৱা হয় মাষ্টাৰ মাইণ্ড পৰেশ দাসক। শিলহাকৰ মাটি বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে সাতগাঁও আৰু নুনমাটি আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা পৰেশ দাসৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে। সাতগাঁও আৰু নুনমাটি আৰক্ষী থানাত পৃথকে ৰুজু কৰা হৈছে গোচৰ। সাতগাঁও থানাত পৰেশ দাসৰ বিৰুদ্ধে IPC 120B/420/468/471/384 ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। আৰু নুনমাটি থানাত IPC 120B/420/468/471/384 ধাৰাৰ অধীনত থানাত 67/23 নম্বৰত গোচৰ পঞ্জীয়ন কৰা হৈছে। 10 দিনৰ আৰক্ষীৰ জিম্মাত দিয়াৰ সম্ভাৱনা পৰেশ দাসক। আৰু এতিয়া দালালক বিচাৰি আৰক্ষীয়ে অপাৰেশ্যন আৰম্ভ কৰিছে। কেইবাটাও দালালক বিচাৰি ঘৰে ঘৰে গৈছে আৰক্ষী। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপি বিধায়কৰ পুত্ৰৰ ঘৰত উদ্ধাৰ হৈছে ধনৰ পাহাৰ। 40 লাখ টকাৰ উৎকোচ লৈ বিজেপি বিধায়কৰ আমোলা বিষয়া ধৰা পৰিল। আৰু তালাচীৰ সময়ত ঘৰৰ পৰা উদ্ধাৰ হৈছে নগদ 6 কোটি টকা। কৰ্ণাটকৰ এজন বিজেপিৰ বিধায়কৰ পুত্ৰৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছে ধনৰ পাহাৰ। মন কৰিবলগীয়া যে বিজেপিৰ বিধায়কৰ পুত্ৰ চৰকাৰী বিভাগৰ এজন আমোলা। লোকায়ুক্ত বিষয়াসকলে তেওঁক উৎকোচ লৈ থকা অৱস্থাতেই হাতে লোটে ধৰা পেলায়। ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে। চৰকাৰী বিষয়াজনৰ পৰা উৎকোচ লোৱা মুঠ 40 লাখ নগদ ধন উদ্ধাৰ কৰা হৈছিল। পিছত তেওঁৰ ঘৰত তালাচী চলাই বিষয়াসকলে 6 কোটি টকা নগদ ধন উদ্ধাৰ কৰে। অভিযুক্তক প্ৰশান্ত কুমাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিজেপিৰ বিধায়ক মাদাল বিৰুপাক্ষপাৰ পুত্ৰ। প্ৰশান্তক বেংগালুৰু পানী যোগান আৰু নিষ্কাশন পৰিষদৰ মুখ্য একাউণ্ট বিষয়া হিচাপে নিযুক্ত আছিল। প্ৰশান্তক লোকায়ুক্ত বিষয়াসকলে ৰাষ্ট্ৰীয় মালিকানাধীন কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্টৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। প্ৰশান্তৰ পিতৃ বিৰুপাক্ষপা কৰ্ণাটকৰ দাবাংগেৰে জিলাৰ চান্নাগিৰি সমষ্টিৰ এজন বিজেপিৰ বিধায়ক। ইফালে কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্টৰ অধ্যক্ষ হৈছে বিৰুপাক্ষপাই। লোকায়ুক্ত বিষয়াসকলে কালি কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্টৰ কাৰ্যালয়ৰ পৰা 3 মোনা নগদ ধন উদ্ধাৰ কৰিছিল। প্ৰশান্ত 2008 বৰ্ষৰ কৰ্ণাটক প্ৰশাসনিক সেৱাৰ এজন বিষয়া। লোকায়ুক্ত বিষয়াসকলে উৎকোচ লোৱাৰ সময়ত তেওঁক হাতে লোটে ধৰিছিল। প্ৰশান্ত কৰ্ণাটকৰ চাবোন আৰু ডিটাৰজেণ্টক কেঁচা সামগ্ৰী বিক্ৰী কৰিবলৈ এজন ঠিকাদাৰক আবণ্টন দিয়াৰ নামত উৎকোচ লৈছিল। অভিযোগ কৰা হৈছে যে প্ৰশান্তই কৰ্ণাটকৰ চাবোন আৰু ডিটাৰজেণ্টক কেঁচা সামগ্ৰী বিক্ৰী কৰাৰ চুক্তি দিবলৈ ঠিকাদাৰৰ পৰা 81 লাখ টকাৰ উৎকোচ দাবী কৰিছিল। এই পৰিস্থিতিত ঠিকাদাৰজনে এসপ্তাহ আগতেই লোকায়ুক্তৰ কাষ চাপিছিল। ইয়াৰ পিছত প্ৰশান্তক ধৰিবলৈ কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্টৰ কাৰ্যালয়ত এটা জাল পেলোৱা হৈছিল। লোকায়ুক্তৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে প্ৰশান্তই কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্টৰ অধ্যক্ষ বিৰুপাক্ষপাৰ হৈ উৎকোচৰ ধন লৈছিল। সন্ধিয়া 6:45 প্ৰশান্তই কৰ্ণাটক চাবোন আৰু ডিটাৰজেণ্টৰ কাৰ্যালয়ত টকাখিনি নিজৰ হাতত লৈছিল। তেওঁ KSDLৰ অধ্যক্ষৰ পুত্ৰ। নিৰ্বাচনমুখী কৰ্ণাটকত শাসকীয় দলৰ বিধায়কজনৰ নাম উৎকোচ কেলেংকাৰীত জড়িত হোৱাৰ ঘটনাই ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, 3 মাৰ্চ শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই নকল কৰাৰ অভিযোগত 5 গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই 5 গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ। বিলাসীপাৰাত বহিষ্কাৰ কৰা হৈছে এই 5 গৰাকী পৰীক্ষাৰ্থীক। ইংৰাজী বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগত বহিষ্কাৰ কৰা হৈছে এই পৰীক্ষাৰ্থী কেইগৰাকীক। বৰকান্দা পিপুলছ একাডেমী কেন্দ্ৰত বহিষ্কাৰ 3জনকৈ পৰীক্ষাৰ্থীক। লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত বহিষ্কাৰ কৰা হৈছে এজনক। আৰু নাইৰালগা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰতো বহিষ্কৃত হৈছে এগৰাকী পৰীক্ষাৰ্থী। এনেদৰে 5 গৰাকীকৈ পৰীক্ষাৰ্থীক নকল কৰাৰ অভিযোগত বহিষ্কাৰ কৰা হয় মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতেই। পৰৱৰ্তী খবৰ, অহা 7 মাৰ্চত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কনৰাড চাংমাই। বিজেপিৰ সৈতে হ'ব মিত্ৰতা।
অহা 7 মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব কনৰাড চাংমাই। বৃহস্পতিবাৰে ঘোষণা হোৱা নিৰ্বাচনৰ ফলাফলত 26খন আসনৰে জয়লাভ কৰাৰ পিছত বিজেপি, HSPDP, PDF, INDৰ সহযোগত চৰকাৰ গঠন কৰিব NPPয়ে। ইতিমধ্যে শুকুৰবাৰে ৰাজ্যপাল ফাগু চৌহানৰ হাতত মুখ্যমন্ত্ৰীৰ পদত্যাগ পত্ৰ অৰ্পণ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিছে চাংমাই। উল্লেখযোগ্য যে সদ্য ঘোষিত মেঘালয় বিধানসভা নিৰ্বাচনত কনৰাড চাংমাৰ নেতৃত্বাধীন NPPয়ে 26খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি, HSPDP, PDF আৰু INDয়ে দুখনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে ৰাজ্যখনত এইবাৰ কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে লাভ কৰিছে 5খনকৈ আসন। 60জনীয়া মেঘালয় বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হয় 31খন আসনৰ, যাৰ বাবে বিজেপিকে ধৰি আন দলৰ সৈতে মিত্ৰতাত পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে কনৰাড চাংমাই।